আজি ইয়াত উপস্থিত থকা বয়োজ্যেষ্ঠ সকলো ব্যক্তিলৈ মূৰ ধুৱাই মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। বাকী মোৰ ভাতৃসমূহ যিসকল আছে তেওঁলোকে অজস্ৰ মৰম আৰু বাকী তোমালোকলৈকে বুকু ভৰা অন্তৰ ভৰা মন বহুত। মই ৰূপম দত্ত, তিনিচুকীয়াৰ। মই নাইট চুপাৰ চলাইছিলোঁ। এটা সময়ত মই বহুত কৈছিলোঁ, তাৰ আগতে মই অলপ কেইটামান কথা কওঁ। মই ভাল এটা পৰিয়ালতে জন্ম হৈছিলে। মোৰ মা হেড মিষ্ট্ৰেছ আছিলে, দেউতা প্ৰিন্সিপাল আছিলে। মোৰ দাদা বাইদেউ আমেৰিকাত থাকে। তো মই জীৱনৰ তাৰণাত পৰি মোৰ কিছুমান প্ৰব্লেমৰ কাৰণে মই পঢ়াটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। মাহঁতে কোৱা মতে মই ডাঙৰ দুটাতকৈ বেছি চোকা আছিলোঁ বুলি কয়, কিন্তু মই মাহঁতক কওঁ চোকা আৰু গাধাটো নিৰ্ভৰ কৰে মাৰ্কশ্বিটৰ ওপৰত। মাহঁতে কেতিয়াও মানি নল'লে মোৰ এইটো কথা। আমি চোকা আৰু গাধা কাক কওঁ? মাৰ্কশ্বিটত যি বেছি নম্বৰ পায় সি চোকা, যি কম নম্বৰ পায় সি গাধা। মই সদায় মাহঁতক কওঁ যে মোৰ মাৰ্কশ্বিটৰ নম্বৰ ভাল নহয়, মই দাদা বাইদেউতকৈ বেয়া। কিন্তু মাহঁতে কোনো দিন মানি নল'লে মোৰ মা আৰু দেউতাই, যে তই সিহঁত দুটাতকৈ বেছি চোকা বুলিয়ে কৈ থাকিব। সেইকাৰণে মা দেউতাকো ইয়াৰ পৰাই মই ধন্যবাদ এটা দিছোঁ। মোৰ ভিতৰত কিবা এটা দেখিছিলে তেওঁলোকে, কোনদিন মোক তেওঁলোকে মাৰ্কশ্বিট চাই পেলাই মোক চোকা আৰু গাধা নক'লে। মই তোমালোকক এটা কথা কওঁ। প্ৰথম পৃথিৱীত প্ৰতিজন মানুহ আহে আৰু ভগৱানে প্ৰতিজন মানুহক এটা বিশেষ কাম দি পঠিয়ায়। আমি হয় সংখ্যক মানুহ জন্ম লওঁ, ডাঙৰ হওঁ, পঢ়োঁ, চাকৰি কৰোঁ, বিজনেছ কৰোঁ, কিবা এটা কৰোঁ, বিয়া কৰোঁ, ঘৰ সংসাৰ কৰোঁ, তাৰপিছত মৰি যাওঁ। আমি ভিতৰৰ সেই স্পেচিয়েল যিটো মানুহ এটা কেৰেক্টাৰ দি পঠিয়াইছিল, আমি তাক বিচাৰিয়ে নাচাওঁ। আজিকালি দিনটো বৰ বেয়া হৈছে তোমালোকৰ কাৰণে। আমাৰ দিনত একো নাছিলে। তোমালোকৰ হাতত এতিয়া মোবাইল ফোন, আটাইতকৈ কাল হৈছে তোমালোকৰ সেইটো। মানুহে যেতিয়ালৈকে নিজেই নিজৰ লগত কথা নাপাতে, যেতিয়া মানুহে নিজেই মোক যদি সোধে আপুনি কোন, মই ৰূপম দত্ত বুলি কৰিলে বৰ ভুল হ'ব। মই কোন তাৰ এটা সুকীয়া পৰিচয় থাকিব লাগে। চাপ'জ কোনোবা এটা ল'ৰা ছোৱালী গাত মই সুধিলোঁ তুমি কোন, মোৰ নাম আমুক বুলি কৈ দিলেই নহয়। তুমি কোন তুমি জানিব লাগিব। আৰু তুমি কোন তুমি জানিবৰ কাৰণে তুমি তোমাৰ লগত ঘণ্টা কথা পাতিব লাগিব। আৰু সেই কথা পাতিবৰ কাৰণে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল এতিয়া ফেচবুক, হোৱাটছআপ, মোবাইল। যিমান পাৰা মোবাইলটো কম ইউজ কৰিবা, নিজৰ লগত কথা পাতা। এইটো নহয় যে মাৰ্কশ্বিটত কম নম্বৰ পালে তোমালোক গাধা হ'বা, মাৰ্কশ্বিটত বেছি নম্বৰ পালে তোমালোক চোকা হ'বা, তেনেকুৱা নহয়। তোমালোকে ক্লাছ 12লৈকেতো পঢ়িবই লাগিব, তাত কোনো মাফ নাই। নপঢ়ো বুলি ক'লেও পঢ়িব লাগিব। পঢ়া শুনাৰ অবিহনে জীৱনত একো নাই। এইটো মই মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত মই অনুভৱ কৰিছিলোঁ। মই কিয় পঢ়া কমপ্লিট নকৰিলোঁ? পঢ়াটো পঢ়িবই লাগিব। তোমালোকে নিজৰ লগত কথা পাতিবা। এনেকুৱা নহয় যে সৰু ল'ৰা ছোৱালী আমিনো কি জানো, চব মানুহে চব জানে। চব মানুহে চব জানে, আমি বাহানা বনাওঁ। এই মই ক্লাছ 10ত পঢ়াই নাই, মইনো কি কৰিম, মইনো কিমান জানো। আমাতকৈ বেছি তোমালোকে জানা। চব মানুহে সমানে জানে। অলপ ভাবিবাচোন নিজৰ কাৰণে। তোমালোকৰ মাজত এটা বস্তু সোমাই আছে, যিটো বস্তু উলিওৱা নাই। তোমালোকক চবেই টানি লৈ যাব, একদম কুটুম মিনাৰ ওপৰত বহাই দিব। আৰু মই তোমালোকক কি ক'ম? তোমালোক চব ভাল ল'ৰা ছোৱালী। খালি এটাই ক'ম, মোবাইলটো কম ইউজ কৰিবা, অকল নিজৰ লগত কথা পাতিবা, লিখিবা, পঢ়িবা, গান শুনিবা, গান গাবা, কবিতা লিখিবা, কিবা এটা কৰা। ফেচবুকত আনে ক'ৰবাত পিকনিক যোৱা ফটো দিব, তুমি লাইক দিবা। তুমি এখন ফটো দিলা, কিমান লাইক আহিলে তাৰ ওপৰত আমাৰ চকু থাকে। আমাৰ কাম নাই নেকি আৰু? কোনে পিকনিক খাব গ'ল, কোনে বাৰ্থডে পাৰ্টি কৰিলে, কোনে ক'ত গ'ল, কোনে বিয়া খালে, কোনে কি কাপোৰ পিন্ধিলে, মোৰ ফটোত কিমান লাইক আহিলে, কিয় আমি তাৰ কাৰণে ইমান পাগল হৈ আছো? আটাইতকৈ ডাঙৰ কথা জানেনে, যি ফেচবুক বনাইছিলে তেখেতৰ ফেচবুক একাউণ্ট নাই। ভাবিছো মই কথাটো কিমান লাজৰ কথা। এই আমাৰ কি আছিলে টিকটক যেতিয়া বন্ধ কৰিবলৈ ইণ্ডিয়াত হৈ হাল্লা কৰিলে, টিকটক বনোৱা মানুহজনে কৈছিলে যে মই এইবোৰ এই বেকাৰ মানুহবোৰৰ কাৰণে বনাইছিলো, যিবোৰ মানুহৰ কোনো কাম নাই। ভাবাচোন ইণ্ডিয়াত কিমান বেকাৰ মানুহ আছে, কাৰ টিকটক নাই? লাজ লাগি এটা বাক্য এজন মানুহে ক'লে, সেই বাক্যটো আমাৰ গাত লাগিছে নাই? আমি টিকটকৰ পিছত ঘণ্টা ৰিহাৰ্চেল কৰি এটা ভিডিঅ' কৰিম, দিম, আৰু তাৰপিছত চাই থাকো কেইটা লাইক আহিলে, কিবা কথা আছে নেকি এইটো? তাতকে এটা কবিতা লিখা নাই। তাকে তোমালোকে যে মোক দেখিলে ইয়াত, এই ছাৰসকল বহি আছে ইয়াত, তোমালোকে এটা চাৰিচুকীয়া আগতে মই লিখা আগতে ভাবো যে মই এতিয়া তোমালোকে ইয়াত ৰৈ আছা, মই এটা টিভি নিচিনাকে মই লিখিছো। এই বস্তুটো যদি মই কলমত লিখো কেনেকে লিখো?
মই তোমালোক ইয়াত নথকা মানুহ এজনক যদি মই এই পৰিৱেশটো বুজাবলৈ হয়, ৰ'দ এফালৰ পৰা দিছে, বতাহ বৈ আছে, মোৰ গাত ডিঙিত গামোচা আছে, তোমালোকে চাই আছা, আগত ইহঁতি মোবাইল লৈ আছে, এই গোটেই বস্তুটো লিখিবলৈ হ'লে তোমালোকে কেনেকে লিখিবা? কেতিয়াবা সেইবোৰ ভাবিবাচোন। এই গেটখনেদি চাইছা, আগেদি গাড়ী অহা যোৱা কৰিছে, এখন বেনাৰ ওলমি আছে, ওপৰত ৰছী বন্ধা আছে, তলত ৰছী বন্ধা নাই, বতাহত লৰি আছে, সেইটো শব্দত তোমালোকে কেনেকে লিখিবা? প্লেনিংবোৰ তেনেকে কৰিবা, লিখাটো অট'মেটিকেলি ওলাব। লিখাত ভাষা নালাগে, ডাঙৰ শব্দ নালাগে, লিখাত অন্তৰ লাগে। আমি কি কথা পাতিলে কি আমি ভাষা লগাও নেকি? টান টান শব্দ লগাও নেকি? আমি মা দেউতাৰ লগত বা আমাৰ লগৰ ছোৱালীৰ লগত ল'ৰা ছোৱালীৰ লগত কেনেকে কথা পাতো? যেনেকে পাতো তেনেকে লিখি দিয়ে, কোনেও বেয়া নাপায়। ভাৱটো ভালকে প্ৰকাশ কৰা। তোমালোকে লিখাৰ আগত খালি এটা টিভি নিচিনাকে বনাই ল'বা, এটা চাৰিচকীয়া বস্তু এনেকুৱাকে থৈ আছা, এটা চাৰিচকীয়া বস্তু বনাবা, অলপ দেৰি ৰাস্তা দাঁতি লৈ সেই বস্তুখিনি চাবা, চাই পেলাই ভাবিবা এইখিনি যদি মই কাগজত লিখো কেনেকে লিখিম। মই আগতে গাড়ী চলাই থাকো, যেতিয়া ৰাতি ৰাতি আমিতো নাইট চুপাৰটো ৰাতিয়ে চলাওঁ, আৰু মই মাছ নিশা গাড়ী চলাই বহুত ভাল পাওঁ। যেতিয়া মই গাড়ী চলাই থাকো, পুৰা ফাই স্পীডত গৈ থাকে, গাড়ী চব হৈ থাকে, হেণ্ডিমেনটো জুকটুকিয়াই থাকে, এনেকে কণিয়াই থাকে। মই তেতিয়া গাড়ীখনত থাকি ভাবো, মই যদি কেতিয়াবা এই গাড়ীখন যে গৈ আছো, টায়াৰে ফেট 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 ফেটকে এটা চাউণ্ড কৰি থাকে, মাজে মাজে ব্ৰেক মাৰিলে ফুচকে এটা ব্ৰেকৰ আৱাজ হয়, গিয়াৰ চেঞ্জলে লাহেকে টিককে এটা গিয়াৰ আৱাজ হয়, টিককে এটা আৱাজ হয়। এই বস্তুবোৰ যদি মই লিখিবলৈ হয় জীৱনত, মই কেতিয়াবা কেনেকে লিখিম বহুত ভাবি থাকো মই ৰাতি। কিজানি সেইবোৰে প্ৰতিফলন মোৰ এই লাইফ অফ এ ড্ৰাইভাৰ কিতাপখনত আহিলে। সেইকাৰণে মানুহৰ অন্তৰ চলে। কথাবোৰ তেনেকুৱা সৰু কথা। মই লিখা কথাটো কৈছো, তোমালোকে বাকী চব ক্ষেত্ৰত, খেল হওক যি হওক চবৰ ক্ষেত্ৰত, এই ফেচবুক এইবোৰ বাদ দিয়া দেই, এইবোৰ কোনো কাম নাইকিয়া বস্তু। যেতিয়া তোমালোকে গম পাবা, তেতিয়া তোমালোকে বহুত বছৰ পাৰ হৈ যাব। যিবোৰ মানুহে আগৰ দিনৰ মানুহবোৰ যাৰ ফেচবুক এইবোৰ একো নাছিলে, কিমান সুখৰ আছিলে তেওঁলোক। আমি আমাৰ সৰু কালটোত একোতো একো নাছিলে। ৰাতিপুৱা আমি ৰেডিঅ' শুনি শুনি আমি জানো এতিয়া স্কুললৈ ওলাব হ'ল, এইটো ৰেডিঅ'ত আমুক প্ৰগ্ৰেম দিলে, এই চাম পাবই হ'ল, এতিয়া প্ৰাৰ্থনা ষ্টাৰ্ট হ'বই। আমিতো চব ৰেডিঅ'ৰ মতে কৰিলো। তোমালোকে কিমানেনো ৰেডিঅ' শুনিছা? ইয়াত ৰেডিঅ' নাইচোন আজিকালি। সেইবোৰ আছিলে সোণালী দিন। আৰু তোমালোকে আছা এটা যান্ত্ৰিক যুগত। যান্ত্ৰিক হ'ব লাগে মানুহ, কিন্তু নিজক যান্ত্ৰিক বনাই নিদিবা, যন্ত্ৰ বনাই নিদিবা নিজক। অলপ চোৱাচোন কি হয়। কিবা হ'ব, মই আছো ফেচবুকত, মোলে মেছেজ কৰিলে লগালগ মই ৰিপ্লাই দিম। মোৰ ফোন নাম্বাৰটো এতিয়া আৰু এইটো সমজুৱা ফোন নাম্বাৰ হ'ল। তোমালোকৰ কেতিয়াবা মন যাব, চবেই মোলে ফোন কৰিব পাৰা। ফোন কৰিবা, কিয় প্ৰব্লেম হ'ব সুধিবা, কিবা লিখিব মোলে পঠিয়াবা, মই যিমান পাৰো মই হেল্প কৰিম তোমালোকে। কৰিছ মজা পাবা লাইফটো। এইবোৰ ফেচবুকত মজা নাই। দুদিনমান ভাল লাগে, তাৰপিছত বেয়া লাগিব। আৰু যেতিয়া তোমালোকে জনা হবা, তেতিয়া ভাবিবা কি কৰি ইমান সময় কটাম। আৰু কি কম, ইয়াত ইমান ডাঙৰ ডাঙৰ বিজ্ঞ মানুহসকল বহি আছে, মই ডাঙৰ হৈ জ্ঞানী মানুহৰ নিচিনা লেকচাৰ দি আছে, এইটো পিছত মোৰ এইবোৰ মনৰ ভাৱ আছিলে। মই মোৰ ল'ৰা ছোৱালীকেইটাক কওঁ, মোৰ 4টা ল'ৰা ছোৱালী। মোৰ ডাঙৰ ছোৱালীজনী ডিগ্ৰী ফাইনেল দিলে, মোৰ ল'ৰা ক্লাছ 9ত, এজনী 6ত, এজনী 3, ইহঁতে এতিয়া 7 আৰু 4 পাব। তো সিহঁতক মই এতিয়া কৈছোগে, সেইদিনাখন মই 24 ডিচেম্বৰ যিদিনাখন মোৰ কিতাপখন উন্মোচন হৈছিলে, তাৰপিছৰ পৰা এতিয়ালৈকে মাত্ৰ 3 ৰাতি ঘৰত আছো। মই বাহিৰত ঘূৰিয়ে ফুৰিছো। মই সিহঁতক কৈছিলো, মই এতিয়া বোলো ডাঙৰ ডাঙৰ লেকচাৰ দি আছো, তোমালোকে যদি কিবা উল্টা পুল্টা কৰা, লগালগ ফেচবুক একাউণ্ট সিহঁতৰ চবৰে নিজে নিজে ডিলিট কৰি দিলো। এতিয়া ফেচবুক একাউণ্ট নাই, ওপৰত 2টা আছিলে ফেচবুক, এইবোৰ আঁতৰালে। ছোৱালীজনীয়ে মোৰ ডাঙৰজনীয়ে খুব টিকটক কৰিছিলে, সেইবোৰ বন্ধ। মই একো কোৱা নাই বন্ধ কৰা বুলি। মই কৈছো মই বাহিৰত কৰি থাকিম, তোমালোকে কৰি থাকা, মই লাজ পাম বোলো। এতিয়া সিহঁতে কৈছে কি কৰিছা তুমি বাহিৰত গৈ, এতিয়া চব বন্ধ। মই সেইকাৰণে তোমালোকক একদম অন্তৰৰ পৰা মই ৰিকুৱেষ্ট কৰিছো, এই ছচিয়েল নেটৱৰ্কিংটো তোমালোকে ফেচবুক চোৱা, ফেচবুকৰ পজিটিভ। আজি ফেচবুক নথকালে কিজানি মই কিতাপখন নাহিলেহেঁতেন। যদি বস্তু এটা ধনাত্মক দিশত ল'ব পাৰা, সদায় ভাল। আমিতো ধনাত্মক এই পজিটিভতকে আমি নিগেটিভ চেঞ্চত বেছি লৈ যাওঁ, সেইটো আমাৰ ভুল। ভাবিবা অকণমান তোমালোকে কথাবোৰ। তোমালোকৰ যেতিয়া মন যায় মোক মাতিবা, মই আহিম তোমালোকৰ ওচৰলৈ। মই মনে প্ৰাণে আশা কৰিম তোমালোকৰ মাজৰ পৰা হাজাৰ হাজাৰ লেখক ওলক, কবি ওলক, ভাল ভাল প্লেয়াৰ ওলক, খুব ভাল ভাল ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক ওলক। আৰু কি লাগে? তোমালোকে পঢ়িছা, পঢ়াতটো পঢ়িবই লাগিব। পঢ়াৰ দিনে একো নাই। তোমালোকে নাভাবিবা যে এতিয়া নপঢ়ো, মই কিবা এটা কৰি খাম। বহুত টান যুগ আহিছে, বিজনেছ কৰি খোৱাটো ইমান সহজ নহয়। মই বিজনেছ কৰো, গম পাওঁ নহয়। ভালকে পঢ়া, আগবাঢ়ি যোৱা। মোৰ শুভেচ্ছা, শুভকামনা, মৰম গোটেই জীৱন তোমালোকৰ লগত থাকিব। আৰু তোমালোক যে ইয়াত থিয় হৈ আছা মোৰ কাৰণে, এই ছাৰসকল আহি পেলাই মোৰ কাৰণে ৰৈ আছে। তোমালোকে ভাবাচোন, এজন মানুহৰ জীৱনত জীয়াই থকাত ইয়াতকৈ ডাঙৰ প্ৰাপ্তি কিবা হ'ব পাৰেনে? মোৰ জীৱন ফুলফিল হৈ গ'ল। আজি 1.5 মাহৰ আগত মই বেলেগ কিবা এটা মানুহ আছে। মোক কেতিয়াও মানুহে চিনি পাইছিলে এটা সীমিত পৰিসৰ। মই ফেচবুকত লিখি আছিলো লাইফ অফ এ ড্ৰাইভাৰ, গুলি বুলি এখন লিখিছিলো তোমাৰ ডিব্ৰু চৈখোৱাত এটা ৰাতি থকাৰ কাহিনী, আৰু এখন লিখিছিলো ভাৱনা ইপাৰে বুলি এটা ভূতৰ কাহিনী।
সেই অলপ মুষ্টিমেয় মানুহে চিনি পাইছিলোঁ, এতিয়াতো মোক চব মানুহে চিনি পোৱা হ'ল। সকলোতে মই মৰম পাইছোঁ, ইমান আশীৰ্বাদ পাইছোঁ। তোমালোকৰ মন নাজানে এনেকুৱাকে তোমালোককো হ'বলৈ? যদি যায় তোমালোকে নিজৰ লগত কথা পাতিব লাগিব, আৰু তোমালোকে নিজৰ লগত কেনেকৈ কথা পাতা সেইটো কোনো শিকাব নোৱাৰে, সেইটো তোমালোকে নিজে ভাবিব লাগিব। তুমি কি নিজক বিচাৰিবা, তাৰপিছত চাবা জীয়াই থকাৰ মজাটো বেলেগ হৈ যায়। নিজৰ কাৰণে জীয়াবলৈ মন নাযায়, তেতিয়া বেলেগৰ কাৰণে জীয়াবলৈ মন যায়। মইতো এতিয়া মই ঘৰ সংসাৰ এৰিয়ে দিম কিজানি। মই সিহঁতক কৈছোঁ বৰ আশা কৰি নাথাকিবা, যি কৰা কৰি থাকা তোমালোকে। মই এতিয়া গোটেই অসমখন ঘূৰি ফুৰিম, মই সঁচাকৈ ঘূৰি ফুৰিম, আৰু মোক এইটো লাইফে বিচাৰিছিলোঁ গোটেই জীৱন। মই বাই হাত কৰিছোঁ, মই কিবা এটা কৰিব বিচাৰিছিলোঁ অসমৰ কাৰণে, কিবা এটা কৰিব বিচাৰিছিলোঁ আমাৰ জাতিৰ কাৰণে। আজিকালি মোক তোমাৰ এটা মানুহ যদি সুধো আপুনি কোন, ক'ব মই মৰা। এইটো যদি সুধো তুমি কোন, মই মটৰ। অসমীয়া বুলি কোৱা মানুহে নাই, অকল বাংলাদেশীকেইটাই কোৱা আমি অসমীয়া। দুখটো মোৰ তাত লাগে, সেইবোৰ চেঞ্জ কৰিব লাগিব। মই চিঞৰিম সেইবোৰ। মই কোনো অসম বন্ধ নিদিওঁ, কোনো আন্দোলন নকৰোঁ, মই মুখেৰে কৈ যাম। আমি যিদিনাখনলৈকে অসমীয়া বুলি নকওঁ নিজক, সেইদিনাখনলৈকে আমি এইবোৰ আন্দোলন কৰি ৰাস্তাত টায়াৰ জ্বলাই লাভ নাই। আমি প্ৰথম ক'ব পাৰিব লাগিব আমি অসমীয়া। তোমালোকে অসমীয়া হৈ জীয়াই থাকা, নিজকে অসমীয়া বুলি ভাবা, আমাৰ অসমৰ কাৰণে কাম কৰা, চাবা বৰ মজা লাগে জীয়াই থাকি। মানুহটো চবৰে জন্ম হয়, চবৰে মৃত্যু হয়, তাৰ মাজত কিবা এটা কৰি থৈ যোৱা, মানুহে ভাল পাব। কিনো ক'লো মই নিজেও গম পোৱা নাই, ক'ৰ পৰা ক'ত আহি কি ক'লো। কিবা সোধা যদি মোক সোধা তোমালোকে।